নমস্কাৰ বন্ধুসকল, আজি আমাৰ ষ্টাডি পঢ়াৰ চেনেলৰ আন এটা ভিডিঅ' লৈ সকলো বন্ধুবান্ধৱীক স্বাগতম জনাইছোঁ। আৰু আজিও বেছি কথা নকয় আমাৰ ভিডিঅ'লৈ আগবঢ়ো বন্ধুসকল। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, ভূপালৰ লগতে অসমৰ কোনখন ঠাইত নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইনৰ প্ৰতিষ্ঠান শুভাৰম্ভ কৰে বন্ধুসকল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাটত অসমৰ নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইনৰ প্ৰতিষ্ঠানৰ শুভাৰম্ভ কৰে বন্ধুসকল। আজিৰ দ্বিতীয় প্ৰশ্নটো হ'ল বন্ধুসকল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ত বগীবিল দলং উদ্বোধন কৰা 25 ডিচেম্বৰৰ দিনটো কি দিন হিচাপে পালন কৰা হয় বন্ধুসকল? 25 ডিচেম্বৰৰ দিনটো বন্ধুসকল উন্নয়নৰ দিন হিচাপে পালন কৰা হয় বন্ধুসকল, যিদিনাখন বগীবিল দলঙৰ উদ্বোধনী হৈছিল বন্ধুসকল। আৰু আজিৰ তৃতীয় নম্বৰ প্ৰশ্নটো হ'ল আমাৰ, অসমৰ ৰীমা দাসে ভিলেজ ৰকষ্টাৰ ছবি নিৰ্মাণ কৰি অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱাৰ পূৰ্বে ভাৰতত কিবা পুৰস্কাৰ লাভ কৰিছিল নে বন্ধুসকল? হয়, কৰিছিল। সেই পুৰস্কাৰটো হয় বন্ধুসকল এইটো বন্ধুসকল নেশ্যনেল ফিল্ম ফেষ্টিভেলত স্বৰ্ণ কলম বঁটা লাভ কৰিছিল বন্ধুসকল। আজি আমাৰ নেক্সট কুৱেশ্যনত আগবাঢ়ো বন্ধুসকল, ভাৰতীয় কৃষি অনুসন্ধান পৰিষদে ৰাঁচী কাছি ঝাৰখণ্ডৰ পিছতে অসমৰ কোন ঠাইত কৃষিৰ গৱেষণা প্ৰতিষ্ঠানৰ বাবে আধাৰশিলা স্থাপন কৰে বন্ধুসকল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গোগামুখত। অসমৰ গোগামুখত ৰাঁচী কাছি ঝাৰখণ্ডৰ পিছতে অসমৰ গোগামুখত কৃষি গৱেষণাৰ প্ৰতিষ্ঠানৰ বাবে আধাৰশিলা স্থাপন কৰে বন্ধুসকল, গোগামুখত। আজিৰ নেক্সট 5 নম্বৰ প্ৰশ্নটো হ'ল আমাৰ, অসমৰ পুৰণি যুৱ মহোৎসৱ কোনটো বন্ধুসকল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তাৰালাংছ অসমৰ পুৰণি যুৱ মহোৎসৱ বন্ধুসকল। আৰু আজি আমাৰ নেক্সট 6 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ কোন ঠাইত 19.3 কিলোমিটাৰ দৈৰ্ঘ্য সামৰি দেশৰ দীৰ্ঘতম দলংখন নিৰ্মাণ কৰিবলৈ আঁচনি কৰিছে বন্ধুসকল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধুবুৰী মেঘালয় ফুলবাৰী সংযোগী বন্ধুসকল। যিখন দলং হ'ব আমাৰ সেই দলংখনৰ কি হ'ব 19.3 কিলোমিটাৰ দৈৰ্ঘ্য বন্ধুসকল। আৰু এইটো ধুবুৰীটো ফুলবাৰী মেঘালয়ৰ ফুলবাৰী সংযোগী ব্ৰিজ হ'ব, আৰু এইখন ব্ৰিজ ভাৰতৰ সবতকৈ দীঘল ব্ৰিজ হ'ব বন্ধুসকল বৰ্তমান। আৰু এতিয়া 7 নম্বৰ প্ৰশ্ন হ'ল বন্ধুসকল, ৰমিলা থাপাৰ ভাৰতৰ কোনখন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা বন্ধুসকল? ৰমিলা থাপা বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ৰমিলা থাপা বন্ধুসকল। আজি আমাৰ নেক্সট প্ৰশ্ন আগবাঢ়ো, এভাৰেষ্ট দিৱস কোনদিনা পালন কৰা হয় বন্ধুসকল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 29 মে'ৰ দিনা এভাৰেষ্ট দিৱস পালন কৰা হয় বন্ধুসকল। এতিয়া আমি আমাৰ 9 নম্বৰ প্ৰশ্ন আগবাঢ়ো, UN ৰিপৰ্টৰ মতে ভাৰতৰ 2020 বৰ্ষত কিমান শতাংশ অৰ্থনৈতিক উন্নতি সাধন কৰাৰ সম্ভাৱনা আছে বন্ধুসকল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 7.1 শতাংশ। UN ৰিপৰ্টৰ মতে ভাৰতত 2020 বৰ্ষত 7.1 শতাংশ 7.1 শতাংশ অৰ্থনৈতিক উন্নতি সাধন কৰাৰ সম্ভাৱনা আছে বন্ধুসকল। আজিৰ শেষ আৰু 10 নম্বৰ প্ৰশ্নটো হ'ল, পাকিস্তানে চহিনা দ্বিতীয় পাৰমাণৱিক বোমা নিক্ষেপকাৰী ক্ষেপণাস্ত্ৰটো কিমান দূৰত্ব সামৰিব পৰা ক্ষমতা আছে বন্ধুসকল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2000 কিলোমিটাৰ দূৰত্ব সামৰিব পৰা আছে বন্ধুসকল। এইখিনিয়ে ভিডিঅ'বোৰ চাই কেনে লাগে, ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু সকলো বন্ধু বান্ধৱীলৈ এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকক, যাতে প্ৰতিজন বন্ধু বান্ধৱী যিসকল বন্ধু বান্ধৱীয়ে এক্সামৰ ষ্টাডি কৰি আছে গভৰ্ণমেণ্ট জবত, তেওঁলোকে এই ভিডিঅ'বোৰ চাব পাৰে বন্ধুসকল। এইখিনিয়ে, ধন্যবাদ।